ওকে এপিসোড 1 আপোনালোকে চাই কমপ্লিট কৰিলে আৰু যদি চোৱা নাই ডেছক্ৰিপশ্যনত লিংক থাকিব আৰু ওপৰত যিটো আই বটন ওলাই আছে আই বটনটো আপোনালোকে গৈ এপিসোড 1টো আপোনালোকে চাব পাৰিব আৰু তত কৈছিল যে আপোনালোকক এটা কাগজানৰ ডাক বাংলো আছে ডাক বাংলোটো আপোনালোকক দেখাম বুলি কৈছিলো গতিকে সেই ডাক বাংলোৰ পৰা আজি আৰম্ভ হ'ব এপিসোড নাম্বাৰ 2 ওকে ৰাইজ এতিয়া আমি পাই গৈছো এই কাকজানত এটা ডাক বাংলো আছে আপোনালোকে বহুতে গম নাপাইছেগে এটা ডাক বাংলো আছে আমি সেই ডাক বাংলোটো আপোনালোকক দেখাবলৈ যত্ন কৰিম আৰু মোৰ পাছফালে আছে আপোনালোকে দেখিবলগীয়া সেই ডাক বাংলোটো এয়া পুৰা ধুনীয়াকৈ ভিডিঅ' বনাই আছে ব্লগ বনাই আছে পুৰা লগত এছ কে আছামো আছে এয়া জেং কৰি দিম আছাম চেনেলৰ মেইনজন আৰু মোৰ পিছফালে যিটো দেখিছে বাংলো সেইটোৱে হৈছে বহুত পুৰণি ডাক বাংলো হয় ৰাইজ যিটো আপোনালোকে ডাক বঙলা দেখিছে এই ডাক বঙলাটোত আগতে ইয়াত মানুহ থাকিছিল বুলি কয় মানুহে কিন্তু আজিকালি সেইবোৰতো চব নাইকিয়াই হৈ গ'ল আৰু আজিকালি ইয়াত থাকে মাথো ৰাইজ ভূত প্ৰেত একো নাই এই দুনিয়াত আৰু যদি আপোনালোক কোনোবাই ভূত প্ৰেত দেখিছে বা ভূতৰ লগত কিবা আপোনালোকৰ সম্পৰ্ক আছে তেনে কমেণ্ট কৰি কমেণ্ট বক্সত জনাব কোনে কোনে ভূত দেখিছে কিন্তু মই আজিলৈকে ভূত প্ৰেত দেখাও নহয় আৰু সেইটো কাৰণে মই ভূত প্ৰেত বিশ্বাস নকৰোঁ আৰু বিশ্বাস কৰোঁ একমাত্ৰ ভগৱানক আৰু এই বাংলোটোত মানে PWDৰ আণ্ডাৰত কিছুমান কাম কৰা হয় কাম বন কৰিলে ইয়াতে মানুহ থাকে কোনো ধৰণৰ ভূত প্ৰেত নাথাকে ইয়াত দেই আৰু এই ডাক বাংলোটোৰ পিছফালে আছে কাকজান ৰাজহুৱা কবৰস্থান ইয়াত ইছলাম ধৰ্মাৱলম্বী লোক যিসকল আছে তেওঁলোকৰ মানে মৃতদেহসমূহ ইয়াতে সমাধিস্থ কৰা হয় গৈ আছোঁ কবৰস্থান আজিলৈকে দেখা পোৱা নাই কিন্তু শ্বৰীফ গৈছে শ্বৰীফে আমাক অলপ দেখাব মানে আমি ভিতৰলৈ প্ৰৱেশ নকৰোঁ বাহিৰে দেখাবলৈ আপোনালোকক যত্ন কৰিম আৰু বৰ্তমান আমি পাই গ'লোঁ সেই কাকজান ৰাজহুৱা কবৰস্থান আৰু যিখন স্থাপিত হৈছিল 1973 চনতে এই ৰাজহুৱা কবৰস্থানখন স্থাপন কৰা হৈছিলে এয়া চাওক ৰাজহুৱা কবৰস্থানৰ কিছু দৃশ্যাংশ আমি গেটৰ সন্মুখতে আছোঁ এছ কে আছাম জেং কৰি দিম তাৰপৰা এইফালে আছে গুপ্তা আৰু এতিয়া বৰ্তমান মই আছোঁ ডাক বাংলোটোৰ পাছফালে মানে ছাইডতে আছোঁ ডাক বাংলোৰ আৰু এইটো যিটো দেখিছে মই যিটো ঘৰ দেখাইছোঁ এইটো হৈছে বাছ ষ্টেণ্ড আছিলে আগতে মানে বাছৰ ষ্টপেজ আছিলে ষ্টেণ্ড নহয় বাছৰ ষ্টপেজ মানে ইয়াতে যিকোনো বাছসমূহ ইয়াত আগতে ৰখাইছিল বুলি কৈছিলে মানুহে যদি কাকজানৰ কোনোবাই চাই আছে ভিডিঅ'টো আপোনালোকে এই ঘৰটো বাছৰ ষ্টপেজ হয়নে নহয় আপোনালোকে কমেণ্ট বক্সত এবাৰ কমেণ্ট কৰি জনাব আৰু এতিয়া দেখিছে নাই বতৰ পূৰা ফৰকাল কৰি দিলে আমি আহিছিলোঁ পূৰা মানে কি ডাৱৰীয়া হৈ আছিলে এতিয়া চব চাহ বিচাৰি ক'ত ৰৈ আছোঁহি পূৰা ৰ'দ দিছে যিটো ডাক বাংলো আছে সেই ডাক বাংলোটো পূৰা মুখে মুখে আছে হোলোঙাপাৰ মছজিদ ইয়াতে ইছলাম যিসকল ধৰ্মৰ লোক আছে সেই লোকসকলে ইয়াতে ঈশ্বৰক বা আল্লাহক প্ৰাৰ্থনা কৰে ৰাইজে যিখন নৈ হয় নৈখন নগা পাহাৰৰ পৰা বৈ আহিছে একদম পূৰা ধুনীয়া কুলু শব্দৰে বৈ আহিছে আমি সেইফালে যাব নোৱাৰোঁ এয়া আমি পূৰা মাজভাগতে আছোঁ এইখন নামেই কাকজান হয় মানে কাকবাঁহৰ মাজে মাজে এই জানটি বৈ আহিছে কাকবাঁহ আছে ছাইডত তাৰ মাজেৰে এই জানটি বৈ আহিছে তাৰ কালক্ৰমতেই এই নৈখনৰ নামো কাকজান হয় আৰু আপোনাৰ যিখিনি ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল আছে দাঁতিকাষৰীয়া অঞ্চলৰ নামো কাকজান হয় বুলি মানুহে কয় আৰু এই কাকজানৰ পুৰণি নাম হৈছে দৈবেৰা এতিয়াতো দৈবেৰা যাওঁ বুলি ক'লে মানুহে খেদাবই এতিয়া আহি পালোঁহি গ্ল'বেল ষ্টুডিঅ' এইখন হৈছে গ্ল'বেল ষ্টুডিঅ' ইয়াতে চব জিৰাইছে এয়া শ্বৰীফে কিবা কিনিছে পানী চানী আমি খাই ল'লোঁ এয়া আছে গুপ্তা ইয়াৰ ভিতৰত কি কৰিছে আপোনালোকক মই দেখাই আছোঁ ৰ'ব এইখন হৈছে গ্ল'বেল ষ্টুডিঅ' মোবাইল ৰিচাৰ্জৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ অনলাইনৰ পৰা আৰম্ভ কৰি এইবোৰ দেখিছে নে কছমেটিক বস্তু পাব চব পাব ইয়াত গ্ল'বেল ষ্টুডিঅ' মেইন
আৰু এয়া মোবাইলৰ আৰু এতিয়া নেক্সট আমি ক'ত যাম নেক্সট আমি পিয়াকাটা এইফালে এটা মৈদাম আছে বহুত পুৰণি মৈদাম আহোমৰ যুগৰ মৈদাম আমি সেই মৈদামটো দেখাবলৈ যত্ন কৰিম এয়া মাস্ক মাৰি লৈছোঁ আৰু এতিয়া আমি চব ইয়াৰ পৰা ওলাম তো বন্ধুসকল যদি আপোনালোক চেনেলটো নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি থাকিব আৰু আপোনালোকে ইমান মৰম দিয়াৰ কাৰণে So guys, you guys want to move by so Danish hand to get new video baby. So guys आप लोग को जो दानिश जैन का फैन हो बटन सब्सक्राइब का बटन दबाने के लिए नहीं भूलेगा और जो दानिश जैन का फैन नहीं है तो सब्सक्राइब का बटन तभी दबाना पड़ेगा. So bye.